নমস্কাৰ, মোৰ নামটো নিৰঞ্জন গগৈ, মাউত গাঁও। ঘৰত ধূপ ধূনা জ্বলাই গোটেই ডিচিপ্লিন কৰি এজনী গৰুৰ নাম আছিলে কি মোৰ মৰমী, এজনী চেনেহী, এজনী লখিমী। কাৰুং কাৰুং গাখীৰ খীৰাই লৈ কটকটকৈ খাই ল'লোঁ দিনটো চুকাবলৈ বুলি। অলপ গাখীৰ আনি আকৌ মোৰ জোঁৱাই ঘৰলৈ আনিছোঁ। কিমান ধুনীয়া কথা। চাওক, মিতিয় আজা বেংকৰ লেনদেন নহ'লে চব চেটে বাৰু। এইটো সুপ্ৰিম কোৰ্টৰ মেজিষ্ট্ৰেটো কাটিব নোৱাৰি প্ৰশ্নকেইটা। নতুন বছৰ, নতুন কল্পনা, নতুন পঞ্জিকা, ডিজাইন আনন্দ। মিতিয় আজা বেংকৰ লেনদেন নহ'লে চব চেটে বাৰু। ইমান ধুনীয়া কথা কৈছোঁ, কথাবোৰ সকলো ৰাইজে কাণ পাতি শুনিব দেই। ইমান ধুনীয়া কথা। ব্ৰহ্মপুত্ৰ বৰপানী কপি কপি উঠিব, ভিন্দু যাব সময়ত বাইদেৱে কেনেকৈ বাই দি হুগে খুন্দা মাৰি দৰে। অ' মাই গড, ইমান আনন্দ। এবাটি পানীতে বুৰ মাৰি দিবলৈ মন যায় তেতিয়া। এইটো আপোনাৰ যিটো পপুলাৰ, যিটো চিনি পায় ৰাইজে। ৰাইজে চিনি পায়। মোৰ পপুলাৰটো শুনক। মই 7খন বাগানৰ মালিকৰ ব্লেক কেট আছিলোঁ। বিমলাপুৰ, ৰাংচালি, ভূঞাখাত, লাডুগড়, সৌচৰাই, গুজৰাটী। চাহাব আৰু মেম চাহেবে কি বুলি মাতে? মিহি মিহি, কম হিয়াৰ, চিট ডাউন প্লিজ, ইমিডিয়েট গো বিমলাপুৰ টি ষ্টেট। ট্ৰাক ঘিচ গাং চিনেমা চোতা দি চোতাও গাড়ী। মিহি মিহি কপাল নহয় দেই, দফলা পৰ্বতৰ এফাল। আৰু ইমান আনন্দত থাকিবলৈ পাইছে। মিহি মিহি 7খন বাগানৰ মালিকৰ ব্লেক কেট। ইমান ভোগালী। হেলিকপ্টাৰ লৈ টকা পেলাই ধাম ধুম আণ্ডাৰগ্ৰাউণ্ডত বহে, আকৌ হেলিকপ্টাৰ লৈ গুচি যাওঁ। কিমান আনন্দত থাকে। মিহি মিহিক অসমে চিনি পায়। মিহি মিহি অন্তৰখন খোলা। শিৱসাগৰ জিলাৰ খোলা। এই কথাবিলাক জানিব লাগিব। এনেই মুখ আছে বুলি পটাপট কথা ক'লে নহ'ব। ৰাইজৰ এজনী যদি ৰাধনী হয়, ইমান হিচাপত নিমখ দিব লাগিব, ইমান হিচাপত হালধি দিব লাগিব, ইমান হিচাপত কথা ক'ব লাগিব। অকণমান বেছি হ'লে বিপদ, চাকৰি চচলে লাজ পাব। একদম 100% সঁচা কথা। শিৱসাগৰ জিলাখনৰ উপায়ুক্ত মহোদয়লৈ মই এটি গোচৰ দিছোঁ, শুনক। মাটি ৰুব হুলাহুলি, কথা ক'ব খোলাখুলি। আমাৰ বাৰীত বাঁহ গাজ, আপোনালোকৰ খৰিচা কথাটো বুজিছা। পুলিচৰ ধুৰাহাপ, OC কোলামুচা, CI মাটি ফাটি, LTPO ধুন্দুলি পাতি, SP দাইল হাপ, DC হকা। DCয়ে ডিচিশ্যন ল'ব লাগে, লোৱা নাই। SP একশ্যন ল'ব লাগে, লোৱা নাই। তেতিয়া দুখীয়া মানুহ কি হ'ব? মৰণৰ বিপদ। মণ্ডলে লগাই দিছে কণ্ডল। কিয়? এনকুৱাৰী, তদন্ত, ইমিডিয়েট চেকিং, তালাচী কৰিব লাগে। মাউত গাঁও নিৰঞ্জন গগৈ ঘৰত কি হৈছে? কিয় অহা নাই ডাঙৰ মানুহবোৰ? ডাঙৰ মানুহবোৰে AC ৰুমত থাকিবলৈ পাইছে, মতা মহ যুঁজখন লগাই ৰং চাবলৈ আহিছে। কিয় চাব লাগে সেইটো? DCয়ে ডিচিশ্যন ল'ব লাগে, SP একশ্যন ল'ব লাগে। মাছ বি নল'ব লাগিলে তেতিয়া মিহি মিহি ব্লাড ইজ বইল ভল ভলকৈ উতলি গৈছে। 16 গাড়ী ভাৰতৰ সেনা বাহিনী আনে। কেনেকৈ? ফোন মাৰিছে तिहिती। हेलो, मिही मिही ब्लैक कैट बोला रहा 16 गाड़ी आर्मी भेजा। ये माउत गाँव से बानपानी हारी आए, गोटेखन माटी माँ डला दली दिसे। चाला जा कि आनंद। आर्मीये घूस घास नाखाय, एकदम सीधा कर দিব। পুলিচে পইচাটো খাই দিয়ে। এইফালে খাই মোটামুটি যুঁজখন লগাই ৰং চাই থাকে। এই দুখীয়াটো মৰিবলৈ যায়। তেতিয়া চাওকচোন, আমাৰ দুখীয়া মানুহগুৰিত ভগৱান থাকে। অন্তৰ হাও লাগিলে শুই থাকোঁতে ডেড বডি হৈ যায়। চৰাইদেউ জিলা উপায়ুক্ত মহোদয় এজন CI LTPO ডেড বডি হৈ গৈছে অন্তত। হয় নহয় কোৱা? সেইটো কিয় পটকৈ সিহঁতি নেগেটিভ পজিটিভ কৰি পইচাটো খাই দিব নালাগে? কিয় মোটামুটি যুঁজখন লগাই দিব নালাগে? চবৰে খাবলৈ দিবলৈ মন আছে নে কি কয়? ধনীটোও খাইছে। এতিয়া ধনী মানুহৰ 1 লাখৰ বিহুটো হ'লে নোজোৰে। আৰু দুখীয়া মানুহে 100 টকাই চব যোৱা ফুটা মাৰি কি আনন্দকৈ খাই থাকে, কি ফূৰ্তি কৰি থাকে, মস্তি। গাহৰি মাংস, আগুনি বটল, বাকী লৈ কেনেকুৱা আনন্দ খানা। বাহ। এইবেলি মাউত গাঁৱত কেনেকুৱা খানা হৈছে। বাহ কৈছোঁ নহয়। 3টা বৰালি মাছ, 14 কেজিয়া বৰালি ফিচাৰীত জীয়াই থৈছিলে। পুখুৰীটো সিঁচিলে, স্বপন গগৈ অৰ্ডাৰ দিলে। সিঁচি মেলি গোটেই মাউত গাঁও ৰাইজে প্ৰীতি ভোজ খাইছে। কিমান আনন্দ ভোগালী। 7টা হাঁহ। ৰাম। নিউজ লাইভ, মই মিহি মিহি নিউজ লাইভ। খাওঁতে পাইছোঁগৈ গৈ জেগাতে। আৰু ইমান
খৰি শ্বৰ্ট হৈ গ'ল বাঁহ কৰি মই আকৌ এমুঠা আনি কাটি দিছোঁ কিমান ভাল পাইছে মাউত গাঁওখন ইমানেই ধুনীয়া কলিকতা আকৌ ধুনীয়া হৈ গ'ল হা সেই ফিল্ডখন হাইলেণ্ড হা হাইলেণ্ড ললেণ্ড নাগালেণ্ড বা লেণ্ডৰ মাৰি ইমান বৰষুণ দিলেও বল খেলিব পাৰে আকৌ বল খেলাব শিৱসাগৰ DC SP মেজিষ্ট্ৰেট চব আহিব বল খেলাব আইঅ স্বপন গগৈ মোক কৈছে তই হুলস্থুল নকৰিবি ৰাইজ আহিলে ডাঙৰ মানুহ খুব ধুনীয়াকৈ ফূৰ্তি কথা পাতিবি সেই বুলি কৈছে একদম ইংগিত ছিগনেল দিলেই মোক মই নিউজ লাইভ ইমান ধুনীয়াকৈ বুজাই দিওঁ হা সেই কথাকেইটা মোৰ কথাকেইটা চালনীয়ে চালি পেলক কোলাৰে যাই পেলক পতানবোৰ উৰুৱাই দিয়ক গুটিকেইটা মণি বেগত ভৰাই দিয়ক আইঅ কি ধুনীয়া কথা